Hey guys, good morning. মানে শুই আছিলোঁ তো এতিয়া চেৰিত সোমাইছে ভাত বনাব লাগে জাষ্ট উঠিলোঁ উঠি কেনে ভাত মোৰ পৰা আহি কিনে এতিয়া ভাত বনাই দিম তো গাইজ চাওক বাচনখিনি ধোৱাই নাই বাচনখিনি ধুব লাগিব তো এতিয়া বাচনখিনি ধুই লওঁ মুখ চুখ অলপ ধুই আহোঁ বাচনৰ পৰা দাদাওতো আজি ৰোজা থাকিব দাদাহঁতকো মাতিব লাগিব আগতে মই মুখ চুখ ধুই আহোঁ আৰু বাচনখিনি ধুই লওঁ ভাতো বহাই দিওঁ খাই থাকক তো গাইজ মুখ ধুই আহিলোঁ মুখ ধোৱাৰ পিছত ভাতখিনি বহাই দিছোঁ চাওক ভাতো বহাই দিছোঁ চাওক ভাত বহাই দিছোঁ আৰু আলু ভাজি আছে অলপ আলু ভাজি আছে দালি আছে এইখিনি খাব লাগিব আজি আৰু আনমোল কিবা বনাইছে সেইটো দেখাম আপোনালোকক তো ভাত হোৱাৰ আগতে আনমোলক মাতি লৈ আহোঁ চাই থাকক তো গাইজ চাওক মোৰ ভাত হৈ গৈছে এতিয়া আনিমুল দাদা আৰু আৰিফ দাদাক মাতি লৈ আহোঁ দাদা দাদা তো গাইজ চাওক আনিমুল দাদা উঠছে জাষ্ট লাইটটো দিলাম লাষ্ট পাই আছে চাওক আনিমুল দাদা ৰুমত আহি পাইছোঁ আনিমুল দাদা কি বনাইছে চাওক আলু পিটিকা আৰু ভাজি আনিমুল দাদা জাষ্ট উঠিলে আৰু আৰিফ দাদা উঠাই নাই অলপ পিছত উঠব বোলে তো গাইজ ভাত খোৱা শেষ হ'ল মোৰ দাদাৰো শেষ হৈছে দাদা বাচন ধুই আছে আৰিফ দাদা উঠাই নাই আৰু 12 মিনিটমান 15 মিনিটমান আছে তো আনিমুল দাদাৰো হৈ গৈছে আৰিফ দাদা উঠক আরিফ দাদা উঠছে আরিফ দাদা ভাত না খায় ওটস খাই থাকবো রোজা আছে তো আরিফ দাদা উঠছে ঘুমো সব আরিফ দাদা তো সব আরিফ দাদা জাস্ট উঠছে ওটস খাবো এতিয়া ওটস খাই রোজা থাকবো বিস্কুট খাবো নাকি বিস্কুট খাবো তো গাইছ মোৰ ৰুমত আহি পালোঁ দৰ্জা খাই মাৰি দিওঁ তো গাইছ বাই গাইছ গুড নাইট মৰ্ণিঙত লগ পাম একেবাৰে গাইছ Bye. Good night. Good morning, guys. Just উঠিলোঁ তো গাইজ চাওক বাচনখিনি থৈ দিছিলোঁ বাচনখিনি ধুই লওঁ বাচনখিনি ধুই গা চা ধুই কেনে এই ইফতাৰৰ কাৰণে বস্তু আনি বজাৰত যাব লাগিব দাদাহঁতৰ ৰুমতো যাম তো চাই থাকক গা চা ধুই ৰেডি হৈ লওঁ তো গাইজ গাঁও ধোৱা শেষ হৈছে এতিয়া বজাৰত যাম তো গাইজ আনিমুল দাদা আৰু আৰিফ দাদা বজাৰত যাই আছে আৰু বতৰটো চাওক না কেনেকুৱা হৈছে তো গাইজ চাওক আনিমুল দাদা আৰু আৰিফ দাদা এম বজাৰত গৈ আছে কিবা কিনিব নেকি আজি সেইকাৰণে এম বজাৰত গৈ আছে চাওক তো গাইজ জাষ্ট ৰুমত আহি পালোঁ বজাৰ চজাৰ কৰি আৰু এই আনিমুল দাদা আৰু আৰিফ দাদা বহি আছে চাওক ভাগৰ লাগিছে তো বহি আছে আৰিফ দাদা বহি আছে কিবা কৈছে নেকি আৰিফ দাদা অঁ এইটো খুলি দিওঁ চাওক ইয়াৰ পৰা বাহিৰৰ ভিৰটো চোৱা নাই ইয়াৰ পৰা বাহিৰৰ ভিৰ চাওক গাইজ ইফতাৰৰ সময় হৈছিল ইফতাৰ কৰি জাষ্ট দাদাৰ ৰুমত আহিলোঁ দাদা পানী খাই আছে চাওক দাদা পানী খাই আছে আনিমুল দাদা ৰুম তলা দিছে বাথৰুমত গৈছে মানে ইফতাৰ কৰি বাথৰুমত যাব লাগে তো আনিমুল দাদা আহক বজাৰত যাম এতিয়া খাই থাকক তো গাইজ চাওক ইফতাৰ কৰাৰ পিছত দাদাহঁতে ওটছ খাই আছে আৰিফ দাদাও খাই আছে আনিমুল দাদাও খাই আছে ময়ো খালোঁ ওটছ খাই দাদা বজাৰত যাব নেকি আপনি আপনি নাজানি গ'লে কিন্তু কথা হবে তো গাইজ বস্তুখিনি খোৱাৰ পিছত বজাৰত যাই আছোঁ তো গাইজ আমি এতিয়া বজাৰত যাই আছোঁ মানে ইফতাৰী কৰাৰ পিছত চাহ খাই আহোঁ বজাৰৰ পৰা এই আনিমুল দাদা আছে আৰিফ দাদা আছে তিনিজনে একেলগে বজাৰত যাই আছোঁ আন্ধাৰ তো গাইজ চাহ খাই আহোঁ
তো গাইছ আমি জাষ্ট বজাৰৰ পৰা আহিলোঁ দাদাহঁতে মোক খেদি আগতে গুচি গৈছে চব দাদাহঁতক গাইছ এই যে আলু লৈ আহিছোঁ আজি আলু সৰু সৰু আলু লৈ আহিছোঁ আজি ভাজি বনাম ছোট মানুহ ছোট আলু খাব ছোট মানুহ গাইছ ৰুমত যাই বনাম আজি ভাত চাত একো বনোৱা নাই এতিয়াহে বনাম তো গাইছ চাওক ৰুমত যাই কিনে বনাম চাই থাকক কিপ সাপোৰ্টিং গাইজ তো গাইছ ৰুমত আহি পাইছোঁ এতিয়া ভাত বনাম আৰু বেঙেনা ভাজিম আজি বেছি বস্তু নবনাওঁ মানে চেৰিৰ কাৰণে বনাই থৈ দিম আজি তো চাই থাকক ভাতখিনি বহাই দিওঁ তাৰপিছত দাদাহঁতেও বনাব সিহঁতৰ ৰুমত যাম চাওক ভাজি বহাই দিছোঁ ভাতো বহাই দিছোঁ ইয়াত গান আনিছে আরে এ আনিমুল জি এ কি বনাইছে চাও একো বনোৱা নাই কিয় আনিমুল দাদা একো বনোৱা নাই বনাব অলপ পিছত চাই থাকক তো গাই চাওক ভাত বনোৱা হৈ গৈছে ভাজি হৈ গৈছে দাদাৰো বনোৱা হৈ গৈছে চাওক ভাজি চাজি চব হৈ গৈছে চাওক এয়া মোৰ ভাজি আলু আৰু বেঙেনা ভাজি ইয়াত ভাত হৈ গৈছে আৰু দাদাও বনাইছে দাদাৰখিনিও চাওক আৰু দাদাও আহিলে এতিয়া ভাত খাব আনিমল দাদা ভাত নাখায় এতিয়া অঁ চাওক দালিও বনাইছোঁ মই দালি বনাইছোঁ আৰু ইয়াত চাওক ইয়াতো সৰু সৰু আলু মানে ছোট আলু ভাজি বনাইছে আৰু এতিয়া ভাত খাম চাই থাকক তো গাইছ চাওক আৰিফ দাদা ভাত লৈ আহিছে ময়ো ভাত লৈ আনিছোঁ আনিমল দাদা লৈ আহিছে তো এতিয়া খাওঁ চাই থাকক খোৱাৰ পিছত লগ পাইছোঁ গাইছ ভাত খোৱা হৈ গৈছে আৰিফ দাদা পানী খাই আছে আজি মজা ভাত খালোঁ দালি পেট ফুল কৰি খাইছোঁ আনিমল দাদা বাথৰুমত গৈছে আহিব অলপ পিছত আনিমল দাদা খোৱা আহি গৈছে তো গাইছ বাই বাই আৰিফ দাদা লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব গাইছ and press the null button and কৈ দিওঁ and press the লাল button so guys bye bye guys good night bye bye